হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনা কৰিছোঁ। মই ৰীমাশ্ৰী মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভাবিছিলোঁ মই আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ' কৰিবলৈ লৈছোঁ আৰু এয়া মই মূৰত মানে এল'ভেৰা লগাইছোঁ, সেইটো কাৰণে ভিজা হৈ আছে। আৰু এতিয়া মই মানে ৰাতি চাই থাকিব তেনেহ'লে ভিডিঅ'টো আজিৰ দিনটোত মই কি কৰোঁ সেইটোৱে দেখুৱাম। আৰু এয়া আজি ভাবিছোঁ ৰাতিপুৱাত মানে অকণমান পিঠা বনাওঁ। এয়া পিঠাগুড়ি খুন্দি লোৱা হৈছে আৰু এইটো হৈছে নৰ্মেল চাউল যিটো আমি ভাত খাবলৈ ব্যৱহাৰ কৰোঁ। আৰু এইটো নাৰিকল, এইখিনি মানে ৰুকি লৈছোঁ। নাৰিকল এটা নহয়, তাৰ এফালহে। আৰু এয়া কৰি লোৱা হৈ গৈছে মোৰ। আৰু এইখিনিতে এয়া নিমখ অকণমান দিম। মিঠা বস্তু বনালে মানে নিমখ অকণমান দিলে ভাল হয়, সেইটো কাৰণে। আৰু এতিয়া মই চেনি দিম ইয়াতে। এয়া চেনিটো নিজৰ আন্দাজমতে দি দিলে হ'ল, কম মানে মিঠা কম বেছি যিয়ে যি খাব ভাল পায় আৰু। মই অকণমান মিঠাকে দিছোঁ। সকলোৱে বনাব জানে, কিন্তু মই আজি মানে বনাই চালোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ। আৰু এইখিনিতে মই অকণমান মানে নাৰিকলটো মিক্স কৰিম। নাৰিকলত মানে আৰু যদি গুড় পাই নহয়, গুড় দিলে ভাল লাগে, কিন্তু মোৰ ওচৰত গুড় নাছিলে, সেইটো কাৰণে গুড় দিয়া নহ'ল। আৰু এয়া মই পানী অকণমান দি মানে এনেকুৱাকৈ কৰি লৈ আছোঁ। আৰু এই পিঠাখিনি মই দুটা ষ্টাইলত বনাম, মানে দুটা ভাগত বনাম। এটা মই জুইত বনাম আৰু এটা গেছত বনাম, কুকাৰত, প্ৰেছাৰ কুকাৰ। চাই থাকোঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে। আৰু এইখিনি মানে ডকৰীকেইটা দিব লাগে আৰু ভালকৈ। আৰু এতিয়া মই এয়া চালনী এখনত মানে এনেকুৱাকৈ দি মানে এনেকুৱাকৈ চালি ল'ম। আৰু তেতিয়া মিশ্ৰণখিনি গোটেই মানে ডখৰি হৈ নাথাকে আৰু ভাল হৈ যায়, সেইটো কাৰণে এয়া। আৰু মোৰ এইখিনি চালি লোৱা হৈ গৈছে। আৰু মই ভাবিছোঁ এয়া কাপত বনাম। এয়া কাপখিনি ফুটাই ল'লোঁ, মানে মোৰ নিজৰ মতে ফুটাই লৈছোঁ। আৰু যিটো আমি আগতে মানে টেকেলি পিঠা কেটলিৰ মুখত বনাই খাইছিলোঁ, সেয়ে ভাবিছোঁ আজি এতিয়া মই মানে কাপত ফাৰ্ষ্ট টাইম বনাই চাই আছোঁ। কিমানখিনি ভাল হয় কিমানখিনি নহয় নাজানো, আজি প্ৰথম বনাই আছোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। বেছিকৈ দিয়া নাই, অকণমান দিছোঁ। আৰু এয়া মই বহাই দিলোঁৱে, পানীখিনি গৰম হ'বলৈ উতলাবলৈ দি মানে তাতে দি ল'লোঁ। আৰু ইয়াতে মই অকণমান চেনি লগাই ল'লোঁ, মানে চেনিটো দি ল'লোঁ। আৰু প্ৰথমতে চাউলৰ গুড়িটো দি দিলোঁ, আৰু এইখিনিতে মই এতিয়া নাৰিকলটো দি দিলোঁ, ৰুকি লোৱা। আৰু এয়া চাউল অকণমান হেঁচি দিলোঁ। আৰু এনেকুৱাই মই বাকী কেইখনো এনেকৈ বনাই ল'ম। আৰু নাৰিকলখিনি এয়া, আৰু এয়া মোৰ এইটো প্ৰায় হৈয়ে গৈছে। আজি মই প্ৰথম বনাইছোঁ, কিন্তু মানে সহজ যেন লাগিছে, ভালেই লাগি আছে। আৰু এইটো মই বেলেগ দি আছোঁ। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ হৈ গৈছে নহয়। আৰু মই এটা বনাই আছোঁ, এটা মানে কাপটোত লৈ আছোঁ, ভৰাই আছোঁ, সেইটোৱে।
আৰু ভাবিছোঁ নাৰিকলখিনি অকণমান আছে সেইবিলাক মানে চাউলৰ গুড়িখিনি তাতে দি লওঁ, একেলগে মিলাই মানে বনাই দিওঁ, সেইটোৱে। আৰু এয়া মই এটা খৰাহিত এনেকুৱাকৈ মানে চাউলৰ গুড়িবিলাক গিলাচত ভৰাই লৈ কাপটোত ভৰাই লৈ মানে এনেকুৱাকৈ ওলোটাকৈ দি দিছোঁ। এইটো মই জুইত বহাম, মানে জুইত বনাই দিম, সেইটোৱে আৰু এয়া আনটো মই জুইত এনেকুৱাকৈ দিছোঁ, মানে পানীটো উতলিবলৈ দিছোঁ, এয়া। আৰু এনেকুৱা খৰাহি এখনত মই এয়া মানে চাউলৰ যিহেতু মই কাপত ভৰাইছিলোঁ ন, সেইটো এনেকুৱাকৈ ঢাকি দিলোঁ। এয়া চাওকচোন, মানে কম সময়তে মানে বহুত কেইখন পিঠা মানে এনেকুৱাকৈ বনাব পৰা যায়। এয়া চাওকচোন, ভাপখিনি মানে উৰি গৈ আছে মানে। আৰু এয়া মোৰ পিঠা গোটেই হৈ গৈছে প্ৰায়। আৰু এয়া এইটো হৈ গৈছে, এতিয়া নুমাই দিওঁ আৰু আন এটা দি দিলোঁ। এইটো মানে এয়া এইবিলাক হৈছে 4টা 5 এইবিলাক মানে জুইত দিয়া হয়। আৰু যিকেইটা মই উলিয়াই ল'লোঁ সেইবিলাক হৈছে গেছৰ কুকাৰত দিয়া। আৰু মই ভাবোঁ মানে খৰাহিত দিয়াটো মোক বেষ্ট লাগে, মানে এটা টাইমতে মানে গোটেইখিনি পিঠা হৈ যায়, সেইটো কাৰণে মোক সহজ লাগিছে। আৰু বাকী যি হওক, আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই, আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ সোনকালে। আৰু পিঠা বনোৱা দেখিয়ে মানে পাপাই লৈয়ে গৈছে, মানে খাই আছে তাই। এয়া চাচোন, ইমান ধুনীয়া হৈছে নহয়। এতিয়া আৰু ৰঙা চাহৰ লগত জুতি ল'ব লাগে আৰু।